এভৰিৱান কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোকৰ খবৰ ভাল আমাৰো ভাল তো মানে এই দুজন দেখা পাইছে আজি মোৰ ভিডিঅ' নতুন এই দুজন হৈছে মোৰ মানে অলপমান পঢ়াই দিওঁ সিহঁতক পঢ়াৰ কাৰণে আহিছে কিন্তু বোলে টেঙা খায় মানে খুব কৈ আছে ঘৰৰ পৰা টেঙাও লৈ আহিছে তো সেইকাৰণে এতিয়া আমি মানে টেঙা কাটি আছোঁ টেঙা খাব বোলে সিহঁতে তো কিবা কৈ দিয়া তোমালোকে ভিডিঅ'টোত বাইদেউৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰ কৰি সকলোৱে চাব মৰম দিব তো আমি টেঙা কুটি আছোঁ তুমি বেক কেমেৰা কৰি দেখাই দিয়া টেঙা কাটি আছোঁ গোটেইকেইটা টেঙা খাম টেঙা খোৱা হোৱাৰ পিছত মানে পৰিম একেলগে আজি কঠিতে গৈছোঁ মানে যিহেতু আপোনালোক নিজৰে সেইকাৰণে তো ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু যদি ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে লাইক কৰি দিব আৰু যদি মোৰ চেনেলত কোনোবা নতুন তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকৰ ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰিব চনু কিবা কৈ দিয়ে মোৰ তাতে পঢ়ি কেনে লাগি আছে সেইটো কৈ দিয়া বাইদেউৰ তাতে পঢ়ি বহুত ভাল লাগছে না সেইকাৰণে আজি টেঙাও খাব আহিছে পঢ়াৰ পৰা মানে সেই কৰিছে বিৰতি লৈছে সেইকাৰণে আজি টেঙা খাব আহিছে ইমান পঢ়ি থাকব আৰু তোমাকো দেখাই দিয়া তোমাৰ মুখখন বেক কেমেৰা কৰি দেখাই দিয়া হাই মানে আৰু টেঙা কাটি আছে বাইদেউ টেঙাৰে ছিজন তাৰমানে জলফাই টেঙা আপোনালোকেও খাইছে কিজান আমাৰ ফালে জলফাই বুলিয়ে কয় আপোনালোকৰ ফালে কি কয় কমেণ্ট কৰিব কিছুমানৰ ফালে মানে ঠাইলৈ বেলেগ বেলেগৰ নাম আছে নহয় সেইকাৰণে তো আপোনালোকৰ ফালে কি বুলি জানে কমেণ্টছ কৰিব তো কাটি লওঁ জলফাইখিনি কাটা হ'লে আপোনালোকক লগ পাই আছোঁ ফাইনেলি আমাৰ টেঙা ৰেডি হ'ল টেঙা 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 ইফালে খোৱা মানুহ চব লৈ আছে পাত লৈ বহি আছে ইফালে চুনু বেছিকৈ দিম না কমকৈ দিম তোমাক হ'ব হ'ব ইফালে জিভাৰ পানী পৰছে না ইফালে এই মুখ চোখ নেদেখাই দিয়ক চকুটা দেউকে বহি আছে বান্দৰত কাৰ কমিছে কোনবাৰ কমিছে নেকি কোনবাৰ এই লাগব উঠি নাগে হ'ব লাগব না আৰু টেঙা হ'ব মোক নাগে মোক উঠি নাখাব তো খাই থাকা মই নিজক তো এয়া মজা আছে চবে খাই আছোঁ তো এয়া মজাকে খাৱা আছে চবৰে ফিনিছ একেবাৰে এবাৰ খাই দি ল'লোঁ এবাৰ ইয়াক অলপমান পঢ়াই দিম তো আজি ভিডিঅ'টো এইখিনি আৰু বিশেষ কৈ থকা নাই ইয়াৰ টেঙা খালোঁ তাকে আপোনালোকক দেখালোঁ এবাৰ তলত নুমি যাওঁ এবাৰ নুমাৰ প্ৰচেছটো দেখাই আছোঁ ৰ'ব আপোনালোকক আমাৰ তাৰমানে এই কি বুলি কয় এইবাৰ চিৰিখন হোৱা নাই সেইকাৰণে আমাৰ নুমাৰ প্ৰচেছটো অলপমান বেলেগ আপোনালোকক দেখাই আছোঁ ৰ'ব কেনেকৈ নুমি আছোঁ আমি এটা এটাকৈ দেখাইছোঁ এই চবকেইটা মানে লৈ ৰেডি বস্তু বাহিনী লৈ মানে ৰেডি তলত যাবৰ কাৰণে ইফালে দাবাও কোবাইছে মন্দিৰ আছে ইফালে গৰখীয়া মন্দিৰ আৰু ইফালে আমাৰ ঘৰ আমাৰ অলপমান ৰিলচ চিলচ বনোৱাতে দেৰি হয় চ' আপোনালোকক এতিয়া আমি নুমাৰ প্ৰচেছটো দেখাইছোঁ তো আহা ডিম্পি আহা এয়া আমাৰ নুমাৰ প্ৰচেছটো ৰাতি বনাইছোঁ তাৰমানে এয়া নুমাৰ প্ৰচেছ আমি উপায় নাই আৰু বহুত কাম আছে সেইকাৰণে তো আমি নুমি আহিলোঁ টেঙা চেঙা খাই ওপৰৰ পৰা নামি আহিলোঁ হেৰি কৰি থকা নাই আৰু আন্ধাৰো হৈছে ৰিলচ বনাওঁতে বনাওঁতে ওপৰত দেৰি হৈ গৈছে এই দুটাৰ লগত সেইকাৰণে বেছি দেৰি কৰি থকা নাই তো ভিডিঅ'টো এইখিনিতে শেষ কৰোঁ যদি ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে লাইক চাইক কৰি দিব আৰু আজি আমি য'ত মতহেন হৈ আছোঁ মানে ৰিলচ চিলচ বনাই এইগিলাখান ভিডিঅ' চিডিঅ' কৰাৰ একো সেই নাছিলে হঠাতে মানে পঢ়াৰ কাৰণেতো আহে তথাপিও আৰু অলপ ভিডিঅ' বনাই বোলে সেইকাৰণে ভিডিঅ'টো বানি দিলোঁ তো যদি ভিডিঅ'টো চাই ভাল লাগে লাইক চাইক কৰি দিব অলপমান ইয়াক পঢ়ি নহ'লে গালি খাই মোৰ মানে বাই 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 বাই